হেল্ল' এভৰিৱান, সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া আহিছিলোঁ আখৈপুটীয়া ঘাটত নতুনকৈ উলিওৱা পিকনিক স্থলীলৈ। যিহেতু দেওবাৰ আছিলে, যথেষ্ট মানুহ হৈছিলে। সেয়া আমি গাৰ্জেন, ল'ৰা ছোৱালী সকলোবোৰ ওলাইছিলোঁ। সকলোৱে ব্ৰেকফাষ্ট খোৱাৰ পিছত সকলোৱে এইদৰে খোৱা বোৱাৰ যোগাৰ কৰি আছে। এইফালে জুবিন দাকো ধুনীয়াকৈ সজাই থৈছে। ওচৰতে সৰুকৈ পাৰ্ক এখন বনাইছে, তাতে ফটো চটো তুলিব পাৰে। ল'ৰা ছোৱালীবোৰে মুকলি ঠাইত খেলা ধূলা কৰি ভাল পাইছে। এয়া দেখিছেনে আমাৰ মাইকী মানুহবোৰে কিমানবোৰ যোগাৰ কৰি আনে। কমলা, চানা সকলোবোৰ যোগাৰ কৰি লৈছে। ইফালে খোৱা বোৱা বনাই আছে। ইয়াৰ প্ৰায় 3টামান বজাত আমাৰ খোৱা বোৱা হৈ গ'লগৈ। সকলো হাতে পাতে লাগিছে। ভিডিঅ'টো দীঘলকৈ চোৱাৰ বাবে অশেষ ধন্যবাদ।